আপোনালোক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বোলে এই বেলি বিহুতে কাটিমে গাহৰি, মই এটা গাহৰি। অৱশ্যে মই গাহৰি কাটি গ'লোঁ বিহুত, নিজৰ গাহৰি। আপোনালোকক দেখাম, চাব দেই। মই এতিয়া দৌৰি দৌৰি গৈছোঁ, চাব দেই ইহঁতে কি ৰকম ভয় খাব চাব। এইটো চব এইটো দেখিলে নহয়, এইটো নিজৰ একেবাৰে লোকেল গাহৰি। বৰ অঘাইটো আছে দেই ইহঁতে চক। কিদৰে দেখিছেনে, এই পাহাৰ গালত আচলতে সিহঁতৰ ৰাখিবলৈ অলপ বেয়া হয়, কষ্ট। বাঁহডাল কিদৰে ভাঙিলে চাওকচোন বাৰু। মানুহ নাথাকিলে বিপদে আছে। মিচিং গাহৰি একদম লোকেল কৰ্চ। খাচাবা লোৱা হয় পোৱালি, এইটো চেঙা আছে, দেখিছেনে ভালদৰে। আচলতে মই বেছি দামত মই গাহৰি নলওঁ, গাহৰি একদম কম দামতে লওঁ। আচলতে 5,000 6,000 দি এটা পোৱালি ল'লে মানে সি হয়তো কেতিয়াবা বাই চান্স কতেও লাগি যাব পাৰে। সেইটো কাৰণে মই বিশেষ দামত নলওঁ। 3,000কৈ লৈছিলোঁ এইটো খাচাত। ই এতিয়া মোৰ 7 মাহত ডাঙৰ হৈছে আৰু ইমানটো। এইটো 50 কেজি হৈ যাব। আহিব ৰাইজ, এইটো ভাবিছোঁ একদম লোকেল। অহা দেওবাৰে কাটিম বুলি ভাবিছোঁ নিজৰ। ই অলপ অফাইটো আছে, ই মোক চুবলৈকো নিদিয়ে। ই অলপ ডেঞ্জাৰ আছে, ডেঞ্জাৰ। 6টা আছিলে মোৰ, বিহুত কাটিলোঁ, নিজৰে লোকেল মাল কাটিলোঁ। কম আৰু এটা আছে, আপোনালোকক দেখাইছোঁ বাৰু চক। ই অলপ ঠাণ্ডা। এইটো 4 মাহ সোমাইছে। ইয়াকো মই 3,000তে লোৱা, খাচা পৰা লোৱা লোকেল পোৱা। তাকৰা হৈছে একদম লোকেল। দানা খালে সেইবোৰ দানা, এইবোৰ কাম কৰিয়ে থাকিব লাগিব, এনে থাকিলে নহ'ব। কষ্টৰ মাজতে জীৱন চলিবলৈতো কিবা এটা নহয় কিবা এটা কৰিবই লাগিব। এই ভাবিছোঁ সিহঁতৰ লগত অলপ লাগো, চাফা কৰিব লাগিব। আজি দেখাই হৈছোঁ বহুত লেতেৰা হৈ আছে, চাফা কৰিম আৰু এতিয়া। চাফা কৰিছোঁ। আহিব ৰাইজ, আপোনালোকক অহা দেওবাৰে সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ দেই। একদম লোকেল আছে, ঠিক আছে। বেছি নোলায়, 45 কেজি 40 কেজি এনেকুৱাই মাংস লওঁ। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।